হওক আৰু আমাৰ গুৰুজনলৈ কোটি কোটি প্ৰণাম জনাই মই এইবাৰ প্ৰথম আহিছোঁ, কিন্তু মোৰ মানুহজন ফেব্ৰুৱাৰী মাহৰ 19 তাৰিখে আহি গৈছে। তেওঁ আহি ইয়াত প্ৰাৰ্থনা কৰি গৈছে। তেওঁ আগতে অকণমান মদ পানী খাইছিলে আৰু ঘৰখন অশান্তি কৰিছিলে। এতিয়া সকলোবোৰ ইয়াত অহাৰ পৰা সকলোবোৰ এতিয়া ঘৰখনৰ শান্তি আহিলে আৰু তেওঁ ভাল হৈছে। তাৰ বাবে মই তেওঁৰ হৈ ন্যায়পত্ৰ দিবলৈ আহিছোঁ আৰু আজি লগুণ প্ৰাৰ্থনা দিম বুলি ইয়ালৈ আহিছোঁ। আপোনাৰ নামটো? মোৰ নামটো মই তিতাবৰ বৰুৱা, তিতাবৰৰ পৰা আহিছোঁ। মোৰ নামটো অনিমা বৰুৱা। হ'ব, ধন্যবাদ। ঈশ্বৰৰ প্ৰশংসা হওক। মই তিতাবৰ বহলাৰ পৰা আহিছোঁ। মোৰ নাম চেন্তি বৰা। মই ইয়ালৈ অহা 3বাৰ হৈছে। প্ৰথম এবাৰ আহিলোঁ, তাৰপিছত দ্বিতীয়বাৰ আহি মই লগুণ প্ৰাৰ্থনা কৰিলোঁ ল'ৰাটো আৰু মানুহজনৰ কাৰণে। এতিয়াও আহিছোঁ মই ল'ৰাটোকো মানুহজনৰ কাৰণে লগুণ প্ৰাৰ্থনা দিবলৈ। মই মানুহজনে ইয়ালৈ প্ৰথমবাৰ আহিলে, আহি গৈ তাত মদ খালে, ঘৰত গৈ মদ পানী খাই থাকে। তাৰপিছত আগতে ইমান বেছি নাখায়, ইয়ালৈ অহাৰ পৰা আকৌ বেছি হৈ গ'ল খোৱা। তাৰপিছত এদিন খাই পেলাই মানে মানুহজনে প্ৰভু গৃহলৈও বেয়াকৈ অকণমান ক'লে, প্ৰভু হেৰিয়ৰ কথা। তাৰপিছত মই স্বীকাৰ কৰিছোঁ। মানুহজনে আহিছে, মানুহজন কিন্তু নাই কোৱা, সেই ময়ে মানুহজনৰ হৈ পাপ স্বীকাৰ কৰিছোঁ। কিবা ভুল দুখ হ'লে ক্ষমা কৰিব প্ৰভুৱে। আৰু মই হেমন্ত গগৈ ভিডিঅ' চাইছিলোঁ, ব্ৰজেন্দ্ৰ সিঙৰো ভিডিঅ' চাইছিলোঁ, সেয়া মই পাপ স্বীকাৰ কৰিছোঁ। কিবা ভুল হ'লে প্ৰভুৱে যাতে ক্ষমা কৰিব। আৰু ইয়াৰ পৰা গৈ মই ছেকেণ্ডবাৰ গৈ লগুণ প্ৰাৰ্থনা দি গৈ গাহৰি মাংস খাই দিলোঁ নাজানি। তাত মোৰ কিবা ভুল হ'ব পাৰে, প্ৰভুৱে ক্ষমা কৰিব। আৰু মই এদিন সপোনত প্ৰভু যীশুৱে গুৰুদেৱক এনেকৈ কিবা এটা মানে দিয়া দেখিছোঁ, কিবা আশীৰ্বাদ দিছে। তাৰপিছত মই তেতিয়া ভাবিছোঁ, এতিয়া গুৰুদেৱক ইমান মই প্ৰাৰ্থনা কৰি আছিলোঁ, বাইবেল পঢ়ি আছিলোঁ, মোকনো কেলৈ যীশুৱে মোক একো নকৰিলে, গুৰুদেৱকহে চোন দিলে। সেনেকৈ মানে মই সপোনতো এদিন দেখিলোঁ। তাৰপিছত ল'ৰাটো মোৰ অকণমান স্কুল যাবলৈ মন নকৰে। ইয়ালৈ লগুণ প্ৰাৰ্থনা দিছোঁ, ভাল হওক বুলি আহিছোঁ। মই ল'ৰাটো পঢ়া শুনা ভাল হওক, তাকো লৈ আহিছোঁ, ল'ৰাটোকো লৈ আহিছোঁ, যাতে মোৰ কিবা ভুল দুখ হ'লে ক্ষমা কৰিব। ব্ৰত কৰোঁতেও যদি মোৰ কিবা ভুল হয় মোক ক্ষমা কৰে যাতে প্ৰভুৱে। সেয়াই মোৰ সাক্ষ্য আছে। মোৰ নাম ফুলজ্যোতি কুমাৰ গোস্বামী। মই গুৱাহাটীৰ পৰা আহিছোঁ। এয়া মোৰ দ্বিতীয়বাৰ। এইবাৰ মোৰ সৈতে দ্বিতীয়বাৰ হৈছে। আৰু প্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰলৈ কোটি কোটি প্ৰণিপাত জনাইছোঁ। লগতে আমাৰ গুৰুলৈ আৰু গুৰুমালৈ সহস্ৰ কোটি প্ৰণিপাত জনাইছোঁ। মই এই শুভবাৰ্তাটো এজন প্ৰসিদ্ধ এষ্ট্ৰলজাৰ ডক্টৰ সুপ্ৰতিম বৰগোহাঁইৰ পৰা পালোঁ। তেখেত ডিব্ৰুগড়ত থাকে। মই মোৰ বিপদগামী ল'ৰাটোৰ বাবে ঈশ্বৰৰ সন্ধানত লাগি থাকোঁতে ঈশ্বৰে মোক চাগৈ মনোনীত কৰিলে। সেয়ে মই সিদিনাৰ পৰাই এই প্ৰাৰ্থনাটো পাইছিলোঁ। যিদিনাৰ পৰাই প্ৰাৰ্থনাটো পাইছিলোঁ সেইদিনাৰ পৰা আৰম্ভ কৰিছিলোঁ। কিন্তু অনভিজ্ঞভাৱে মই হেমন্ত গগৈৰ ভিডিঅ' আৰু লগুণ প্ৰাৰ্থনাৰ ভিডিঅ'টো মানে চালোঁ। এই অপৰাধৰ বাবে মই আজি পাপ স্বীকাৰ কৰিছোঁ। মই যোৱা 23 তাৰিখ মঙলবাৰে মোৰ ল'ৰা ছোৱালী দুটাক লৈ আহিছিলোঁ। সেইদিনা প্ৰভু নাচনীলৈ যাব ওলাইছিলে, সেইকাৰণে সময় দিব নোৱাৰা। তথাপিও মই ল'ৰা ছোৱালীকেইটাক সেৱা কৰাই আৰু প্ৰভুক মই অতি মৰমৰ উপহাৰ এটা আৰু পবিত্ৰ গৃহলৈ যিজন পবিত্ৰ নতুনকৈ বনাই আছে তাৰ বাবে সামান্য অৰিহণা দি থৈ গৈছিলোঁ। কিন্তু মই ইয়াৰ পৰা ওলাই যোৱাৰ পিছত মোৰ মনটো খুব ভাল লাগিছিলে, খুব পাতল লাগিছিলে। মই ল'ৰা ছোৱালীকেইটাক লৈ মই ডিগবৈ গ'লোঁ। ডিগবৈ যিহেতু মই 15 বছৰ আছিলোঁ। তাৰপিছত ডিগবৈৰ পৰা দুদিনৰ পিছত যেতিয়া মই ঘূৰি আহি মই দীপেনক মই দুই এজনক লগ কৰিলোঁ। দীপেনক ক'লোঁ, দীপেন মই প্ৰভুক লগ কৰিব পাৰিমনে? জব বাইদেউ পাৰিব। তেতিয়া মোৰ ল'ৰাটোৱে তেখেতৰ বাবে চানা পেকেট এটা আৰু ৰসমলাই এটেমা লৈ আনিছিলে। আনি মই প্ৰভু তেতিয়া নতুন প্ৰাৰ্থনা গৃহত কাম কৰি আছিলোঁ। তেতিয়া অকণমান টেনশ্যনত আছিলে প্ৰভু, মিস্ত্ৰীয়ে কিবা হয়তো উল্টা পুল্টা কৰিছিলে। আৰু মোৰ ল'ৰাটো মানে সি এতিয়া বৰ্তমান সি চৈতানৰ কবলত আছে। সি 3টা টেটু বনাইছে, 3টা 6, যিটো চৈতানৰ নাম্বাৰ। প্ৰভুৱে দেখিলে, দেখাৰ পিছত প্ৰভুৱে মোক ক'লে মই এতিয়া লগ নকৰোঁ। মই ক'লোঁ হয় প্ৰভু, মই লগুণ প্ৰাৰ্থনা দিবলৈ আহিম। তাৰপিছত যেতিয়া মই তেনেকৈ গুচি গ'লোঁ, মোৰ ল'ৰা ছোৱালী মই পাপ স্বীকাৰ কৰিছোঁ। ল'ৰা ছোৱালীকেইটাই মোক তাচিল্য কৰিছিলে, এইবিলাক তোমাক দেখিছা, তোমাক পাতাই নিদিলে, এনেকৈ কৈছে। তেতিয়া মই বাইবেলখন
লৈ মই উদণ্ড ল'ৰাটোক মই গোটেই ৰাতি শান্তি আনিছিলোঁ আৰু বাইবেলখন বুকুতে লৈ মই গুৱাহাটী পাইছিলোঁ। তাৰপিছত মানে কি হৈছিলে, খুব ৰাস্তাটো চমু লাগিছিলে মোৰ, আৰু সাক্ষ্য হিচাপে মই ইয়াৰ পৰা যোৱাৰ পিছত মোৰ ডায়েবেটিছ আছিলে, মই আজিলৈকে ফিল কৰা নাই। মোৰ যে ডায়েবেটিছ ভাল হৈছে বুলিয়ে মই ভাবিছোঁ। আৰু মই আজি দুদিন ধৰি ভীষণ জ্বৰত মই ভুগি আছোঁ, কিন্তু তাৰ জ্বৰ আৰু মূৰৰ বিষ। কিন্তু মই তেল আৰু পানী ব্যৱহাৰ কৰিছোঁ, মই মেডিচিন খোৱা নাই। কিন্তু যোৱাকালি মই এটা টেবলেট খাই আহিছোঁ, দূৰণিৰ পৰা আহিছোঁ, অকলে আহিছোঁ। তাৰপিছত এদিন ৰাতি 2টা বজাত মোৰ ঘৰত অৱশ্যভাৱে এটা কলিং বেল বজাইছে, এবাৰ টিপিছে। আৰু এদিন মই প্ৰাৰ্থনা গাই থাকোঁতে দুপৰীয়া কলিং বেল বাজিছে। আৰু দুদিন মোৰ ঘৰত মই যিটো ৰুমত প্ৰাৰ্থনা কৰোঁ তাত মানে ভাইব্ৰেশ্যন হৈ আছে ফোন এটা। মই মানে প্ৰথম দিনা খুব চালোঁ যে খুব বাজিছে ফোনটো, আৰু মই চবফালে মানে মই চালোঁ, নাইতো ওপৰত, আমি ফ্লেটত থাকোঁ, ওপৰত চালোঁ, চবফালে মই চালোঁ, নাই ক'তো নাই ফোনটো। তাৰপিছত তেতিয়া মই ভবা নাই, পিছদিনাখন আকৌ মোৰ ফোনটো ভাইব্ৰেশ্যন হৈছে, ঘৰ কৰি আছে। তেতিয়াই কিন্তু মই অনুমান কৰিছোঁ হয় প্ৰভুৱে চাগে মোক তেনেকুৱাই কিবা এটা ভাবিলোঁ। আৰু মোৰ য'ত মই প্ৰাৰ্থনা কৰোঁ তাত মানে এটা মৃদু কণ্ঠস্বৰত মানে সংগীতৰ ধ্বনি এটা, মানে মিউজিকৰ টিউন এটা বাজি আছে। তো মই মানে চালোঁ চবফালে, মোৰ কাষৰ ফ্লেটৰ পৰা আহিছে নেকি, কোনোবাই মোবাইল আহি যায় লাগিছে, কিন্তু ইমানেই মিঠা সুৰটো মানে মই ভাবিব পৰা নাই। পিছত মই গম পালোঁ হয় এয়া প্ৰভুৰে লীলা বুলি। আৰু এতিয়া মই আহিছোঁ প্ৰভুৰ গৃহলৈ, মই লঘোণ প্ৰাৰ্থনা দিবলৈ মোৰ ল'ৰাটোৰ বাবে আহিছোঁ। আৰু মই চেষ্টা কৰিম যাতে প্ৰতিটো মাহে মই লঘোণ প্ৰাৰ্থনা দিবলৈ, তেতিয়া মই আহিম বুলি, প্ৰভুৰ চৰণলৈ আহিম বুলি মই প্ৰতিজ্ঞা নকৰোঁ, মই চেষ্টা কৰিম। আৰু কি বুলি কয়, আৰু সৰু সৰু কিবা কিবি আছে, সেইখিনি মই পিছত ক'ম, যিহেতু আৰু ঈশ্বৰলৈ আকৌ কোটি কোটি প্ৰাৰ্থনাবাদ জনাইছোঁ। আৰু যিসকল দাস দাসীয়াত আছে সকলোৰে যেনেকৈ ভাবি আহিছে তেনেকৈ সকলোৰে হৃদয় এখন পূৰণ হওক, আশাবোৰ পূৰণ হওক, আৰু এটা পাতল মূল্যই যাওক। আৰু এই প্ৰাৰ্থনা গৃহৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। সকলোৰে প্ৰভুৰ পৰিয়ালৰ হয়, প্ৰভুৰ অঞ্চলটোৰ হয় মই প্ৰাৰ্থনা সদায় কৰোঁ, আগলৈও কৰিম। আৰু তাৰ বাবে ঈশ্বৰৰ আশীৰ্বাদ নিশ্চয় দিব। ঈশ্বৰৰ প্ৰশংসা হওক। মোৰ নাম শ্ৰীমতী দীপ্তি মাউত, মই লাকুৱা পথালিগাঁৱৰ পৰা আহিছোঁ। মোৰ তেনে ছুটিকৈ এটা সাক্ষ্য আছে। মই এতিয়া 2021 ফেব্ৰুৱাৰী মাহৰ 16 তাৰিখে আহিছিলোঁ, আজি দ্বিতীয়বাৰ। সেইবাৰ আহোঁতে মানে অলপ পাপ কৰি থৈ গ'লোঁ বুলিয়ে ধৰক কৈছোঁ। আৰু প্ৰথম আহিছোঁ, নতুন একো নাজানো, প্ৰাৰ্থনা কৰিলোঁ আৰু গুচি গ'লোঁ। তাৰপিছত গৈ মানে চেপনৰ হোটেলত সোমাই মানে গোটেই গাড়ীৰ মানুহখিনিয়ে ভাত খাবলৈ সোমালে। তাত মানে গাহৰি মাংসই চবেই ভাত খোৱা হয়। সেইটো এটা মোৰ পাপ হ'ল, মই নাজানো গাহৰি মাংস খাব নালাগে বুলি। দুদিনমানলৈ মোৰ মূৰৰ বিষত পৰি থাকিল। তাৰপিছত ভাল পালোঁ। তাৰপৰা মোৰ মানুহজনক লৈ আহিছিলোঁ সেইদিনাখন কাণ এখনৰ মানে অকণমান বেজি দিব উঠিছে, ভালকৈ নুশুনা হৈছে। তেওঁ অলপ ইয়াৰ পৰা গৈ মানে ভাল পাইছিলে, কিন্তু এতিয়া মাজে মাজে আকৌ নুশুনা নিচিনা হয়। তেওঁ মানে কি এটা ভুল কৰি থৈ গ'ল, ইমানেই মানুহ ইয়াত ওপৰা এনেকুৱা সমাগমত আনকালে বৰ বেছি নুফুৰে, কিন্তু নিজৰ জোতাৰ বুলি লোকৰ জোতা এযোৰকে পিন্ধি গ'ল। সেইটো এটা মানে ভুলতে পিন্ধিলে যদিও সেইটো এটা আমি পাপে কৰিলোঁ বুলি ভাবিছোঁ। সেইকাৰণে আজি সকলোৰে আগতে মানে পাপ স্বীকাৰ কৰি দিওঁ বুলি এই সাক্ষ্যটি মই দিলোঁ। আৰু মোৰ অনেক অপৰাধ বেমাৰ আজাৰ ধেৰ, তাৰ পৰা প্ৰাৰ্থনা কৰি গৈ মানে মই অলপকৈ বেমাৰবিলাক ভাল পাই আছোঁ। মই আৰু ভাল পাম আশা আছে, প্ৰভু যীশুৰ ওপৰত মোৰ বিশ্বাস আছে। গতিকেলৈ আৰু সম্পূৰ্ণ ভাল পাই পিনে আৰু সাক্ষ্য দিম বুলি মই দেখিছোঁ। আজিলৈ ইমানেই।